নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে নিশ্চয় ঘৰত কুশলে আছা। আমি আজি অসমীয়া ব্যাকৰণৰ কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ এই আলোচনাটিৰ পৰা তোমালোক সকলোৱে উপকৃত হ'বা। আহাচোন আমি এই আলোচনাটিত অংশগ্ৰহণ কৰোঁ। ব্যাকৰণ, যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ব্যাকৰণ বোলা হয়। যেনে কুহি ব্যাকৰণ ৰচনা। এইখন হৈছে কুহি ব্যাকৰণ ৰচনা। তোমালোক এতিয়া যিহেতু সকলো সৰু আছা, সেয়েহে তোমালোকৰ বাবে এতিয়া এই ব্যাকৰণৰ কিতাপখনেই এখন উপযুক্ত কিতাপ। তোমালোকে ডাঙৰ হ'লে আৰু বহুতো বেলেগ বেলেগ ধৰণৰ অসমীয়া ভাষাৰ ব্যাকৰণৰ কিতাপ পঢ়িবলৈ পাব। ভাষা, মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবোৰ কথা কয় তাকেই ভাষা বোলা হয়। যেনে তুমি ঘৰত পুৱা গধূলি পঢ়ানে? হয়, মই পঢ়োঁ। ভাষা দুই প্ৰকাৰৰ, লিখিত ভাষা আৰু কথিত ভাষা। আমি পঢ়া শুনা কৰা কামত যিবিলাক ভাষা ব্যৱহাৰ কৰোঁ সেইবিলাক হৈছে আমাৰ লিখিত ভাষা, আৰু কথিত ভাষা হৈছে আমি ঘৰুৱাভাৱে যিবিলাক কথা বতৰা পাতোঁ সেই ভাষাটো হৈছে কথিত ভাষা। বৰ্ণ বা আখৰ, ভাষা লিখিবলৈ ব্যৱহাৰ কৰা প্ৰতিটো চিনকে বৰ্ণ বা আখৰ বোলে। বৰ্ণ দুবিধ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ 11টা আৰু ব্যঞ্জন বৰ্ণ 33টা। এইকেইটা হৈছে স্বৰবৰ্ণ। অৰ পৰা ঔলৈকে এই 11টা বৰ্ণকে স্বৰবৰ্ণ বুলি কোৱা হয়। এই বৰ্ণকেইটা হৈছে ব্যঞ্জন বৰ্ণ। ইয়াত কৰ পৰা হলৈকে 33টা বৰ্ণ আছে। অৱশ্যে ব্যঞ্জন বৰ্ণমালাখনত আৰু কেইটামান আখৰ বা বৰ্ণ আছে যদিও আচলতে এইকেইটাকহে ব্যঞ্জন বৰ্ণ বুলি ধৰা হয়। স্বৰবৰ্ণ, যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় ল'ব নালাগে তেনে বৰ্ণক স্বৰবৰ্ণ বোলা হয়। যেনে অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই ইত্যাদি। ব্যঞ্জন বৰ্ণ, যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰবৰ্ণৰ সহায় ল'ব লাগে তেনে বৰ্ণক ব্যঞ্জন বৰ্ণ বোলা হয়। যেনে ক যোগ অ সমান ক, খ যোগ অ সমান খ। বৰ্ণমালা, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ আখৰবোৰক একেলগে বৰ্ণমালা বোলা হয়। শব্দ, এটা বা অধিক বৰ্ণ বা আখৰ লগ লাগি যিকোনো অৰ্থ প্ৰকাশ কৰিলে তাকে শব্দ বোলা হয়। যেনে কিতাপ, পতাকা। এয়া হৈছে শব্দৰ উদাহৰণ, কিতাপ, পতাকা। বাক্য, দুটা বা তাতকৈ অধিক শব্দ লগ লাগি কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাকে বাক্য বোলা হয়। যেনে এইখন আমাৰ বিদ্যালয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমাৰ পাঠৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। ঘৰতে থাকা, সুস্থ থাকা। ধন্যবাদ।